আজি আকৌ আমাৰ সৰু দোকানখনৰ পৰাই আৰম্ভ কৰিলোঁ। ভাল লাগে জানেনে, যেতিয়া যিকোনো কাম কৰাৰ ইচ্ছা মনত জাগি উঠে। পৰিয়ালৰ অন্য সদস্যই যিকোনো ভাল কাম এটা কৰিবলৈ যাওঁতে আমি ইজনে সিজনৰ সঁহাৰি জনাব লাগে। তেতিয়া মনত অদম্য হেঁপাহ জাগি উঠে। এনেকৈ যেন তুমি আগবাঢ়ি বহুত দূৰ যোৱা মা। তোমাৰ কষ্টৰ কথা কেনেকৈনো ক'ম। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কেৱল কাম। নিজৰ হেঁপাহ, নিজৰ সপোন বুলিবলৈ তোমালোকৰচোন একোৱেই নাই। যেতিয়া প্ৰত্যেকজনী ছোৱালী এটা সময়ত মা হয়, তেতিয়া প্ৰকৃততে এই কষ্টৰ অনুভৱ বুজিব পাৰি। পৃথিৱীৰ সকলোৰে মাবোৰ ভালে থাকে যেন। বাৰু যি কি নহওক, মই এয়া অলপ মাক সহায় কৰি দিলোঁ। সদায় কামলৈ যাওঁ বাবে সন্ধিয়াহে সময় পাওঁ মাৰ লগত অকণমান লাগি দিবলৈ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।